লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। নমস্কাৰ, আপোনালোকে চাই আছে NE ক্ৰনিকল। চাকৰি নিয়মীয়াকৰণ, প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। এইসকল কৰ্মচাৰীক 2014 চনত 4 মাহৰ বাবে 20,000কৈ টকা দিছিল USSER কমিটিৰ জৰিয়তে। পাছত সেয়াও বন্ধ হৈ পৰে। কৰ্মচাৰীসকলে 10-12 বছৰ ধৰি বিনা পৰিশ্ৰমিকৰে কাম কৰি থাকিবলগীয়া হৈছে। বিভাগীয় শীৰ্ষ বিষয়া মন্ত্ৰীক চাকৰি স্থায়ী কৰাৰ বাবে বহুবাৰ আবেদন জনোৱাৰ পাছতো নাই কাণ সাৰ। এই দাবীৰে যোৱা 2 জুনৰ পৰা কৰ্মবিৰতি অব্যাহত ৰাখিছে কৰ্মচাৰীসকলে। এই কাৰ্যসূচীয়েও চৰকাৰৰ গা লৰাব নোৱাৰাত আজি অনশন কাৰ্যসূচীৰে পুনৰ তেওঁলোকৰ চাকৰি স্থায়ী কৰাৰ দাবী জনায়। আমি পানী দিছোঁ, আমাক ভাত দিয়ক ধ্বনিৰে চৰকাৰক চাকৰি স্থায়ী কৰাৰ দাবী জনায় কৰ্মচাৰীসকলে। দাবী মানি নল'লে উলংগ প্ৰতিবাদৰ হুংকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাৰ। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ প্ৰতিবেদনৰ সহযোগত চিত্ৰশালত মই দিল ৰাণা। হয়, আমি লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী হিচাপে 2009ৰ পৰা ধৰি বৰ্তমানলৈকে আমি অবৈতনিক হিচাপে বাহন চালক হিচাপে কৰ্মৰত হৈ আছোঁ। এই কৰ্মৰত হৈ থকা অৱস্থাত আমি কিন্তু কোনো ধৰণৰ বেতন পাবলৈ সক্ষম হোৱা নাই। কিন্তু বিভাগৰে ভুলবশতঃ নে চৰকাৰৰে ভুলবশতঃ আমি নাজানো, 2015 বৰ্ষত আমি মাত্ৰ 5 মাহৰ উপভোক্তা সমিতিৰ নামত আমি 20,000কৈ টকা পাইছিলোঁ। তাৰ পিছৰ পৰা আমি কোনো ধৰণৰ বেতন পোৱা নাই আৰু বেতন নোপোৱাৰ কাৰণে আমাৰ আজি পেটত গামোচা বান্ধিব লগা অৱস্থা হৈছে। আমি আমাৰ অসমৰ বৰ্তমানৰ চৰকাৰখনে উন্নয়নৰ ঢাক ঢোল বজাই থকা এই চৰকাৰখনে কৈছিল যে বৰ্ষত 2 লাখ নিবনুৱা কৰ্মসংস্থাপন দিব। তেনে স্বত্বত আজি এই অসমতেই জনস্বাস্থ্য কাৰিকৰী বিভাগত ঘৰ ঘৰ নল ঘৰ ঘৰ জল যি শ্লোগান লৈ কৰ্ম কৰি গৈছে, এই চৰকাৰখনে কিন্তু আমাৰ নিচিনা লোকসকলক পেটত গামোচা বান্ধিবলগীয়া অৱস্থা কৰিছে। তেওঁলোকে আমাক কোনো ধৰণৰ বেতন দিয়া নাই। অইনহে নালাগে, আমি COVID-19ৰ সময়ত আমাক মাত্ৰ একোখন আই কাৰ্ড দি তেওঁলোকে সমাপ্ত কৰিলে। তাৰ বিনিময়ত আমি একোখন মাস্কো পাবলৈ, এই বিভাগৰ পৰা মাস্কো পাবলৈ আমি সক্ষম নহ'লোঁ। কিন্তু আমি পানীয়ে প্ৰাণীৰ প্ৰাণ, আমি পানী দিছোঁ। আমাক বেতন দিব লাগে, অন্ন বস্ত্ৰ সংস্থান দিব লাগে, নহ'লে আমাৰ যেতিয়ালৈকে আমাৰ 17টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ আছে, বৰ্তমানলৈকে সেই স্মাৰকপত্ৰখন আমি যুগুত কৰি ৰাখিছোঁ। সেই স্মাৰকপত্ৰখনৰ ফালৰ পৰা আমি দাবীসমূহ জনাম। যিহেতু আমাৰ প্ৰথম কথা, আমাক নিজা একাউণ্টছত দি 6,500 টকাকৈ ইতিহাস কমিটিৰ আণ্ডাৰত দিবলৈ বিচাৰিছে। আমাক নিজা একাউণ্টছত দিব লাগিব। সেই দাবী আমাৰ চলি যাব। আৰু আমি PNRD বিভাগত আমি মাটি দান কৰা নাছিলোঁ, আমি মাটি দান কৰিছিলোঁ PHCD বিভাগত। সেয়েহেতু আমাৰ PHCD বিভাগত দিব লাগিব। আমাৰ যি 6,500 টকা দৰমহা নিৰিখ বান্ধি দিছে, আমাৰ নিজৰ একাউণ্টছত দিব লাগিবই, নতু আমি প্ৰয়োজন সাপেক্ষে উলংঘ প্ৰতিবাদ কৰিবলৈ সাজু আছোঁ।